খাব নোৱাৰা হৈছে, আলু কিনি খাব নোৱাৰা হৈছে, নাইকে হাজিৰা মেজিৰা কৰি খোৱা মানুহ, সদায় কাম বন কৰি খোৱা মানুহ, আজি এনেকুৱা অৱস্থা হৈছে। আজি যদি ল'ৰাটোৱে বা ছোৱালীজনীয়ে সেই মাতা পিতা কৰিছে, মা মোক চোলা এটা লাগিব, মা মোক পেন এটা লাগিব, সেই মাতৃয়ে চিন্তা কৰি মৰিছে। সেই পিতৃয়ে যে বজাৰলৈ কেনেকৈ যাম, মালৰ ইমান দাম, মইতো দিনটোত 300 টকা হাজিৰা কৰিহে টকা 300 পাওঁ। 1 কেজি চাউলৰ দাম 50 টকা, পিঁয়াজৰ 80 টকা আৰু মিঠাতেলৰ 200 টকা। কেৰাচিন তেলটো নাপাত্তাই হ'ল। এতিয়া ৰাইজৰ পোহৰ নাই, ইলেক্ট্ৰিকৰ পোহৰত ৰাইজ কোনো প্ৰাণ ৰক্ষা কৰিব নোৱাৰে, ইলেক্ট্ৰিকৰ পোহৰে ৰাখিবও নোৱাৰে। কিয় নোৱাৰে বুলি কৈছোঁ, ভাত খাওঁতেনে ধপাওঁ, খোজ কৰিবলৈ যাওঁতে ধপাওঁ, কেৰাচিন তেলখন থাকিলে ওলাই চাকি দি জ্বলা, কেৰাচিন তেল পলাই গ'ল, সেই কেৰাচিন তেল পলাই গ'ল। আজি আমাৰ শিৱসাগৰত যি তেলৰ পোং আছিলে অসমৰ, এই তেলৰ পোং ৰাইজে, সেই তেল ৰাইজে পুৰিবলৈ পাইছিলে। সেই কাঁচি তেলৰ কথা কৈ আছোঁ দেই, তাৰপৰা বেলেগলৈ যাম বাৰু। তাৰপিছত সেই কাঁচি তেল ৰাইজে আজি কিয় ভোগ কৰিবলৈ পৰা নাই, ক'লৈ গ'ল? এই ডিপুলৈ গ'ল। অসমৰ শিৱসাগৰৰ কাঁচি তেলৰ পোং ডিপুটো ক'লৈ গ'ল?